নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টোৰ ৰেচিপি হৈছে গোমধান কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। গোমধানবোৰ এনেদৰে সৰু সৰু কৰি ল'লোঁ। তাৰপিছতে এতিয়া কুকাৰত চিটি মাৰাম। এতিয়া পানী দি লৈছোঁ। 3-4টামান চিটি মৰালে হৈ যাব। অলপ নিমখো দি দিম ইয়াত লগতে। এতিয়া নিমখ এচামুচ দি দিছোঁ। এতিয়া বইল কৰা হৈ গ'ল। তাৰপিছত ইয়াৰ গুটিবোৰ এটা আমি উঠাই লওঁ। গোমধানৰ গুটি গুচোৱা হৈ গ'ল। তাৰপিছতে এইবোৰ লৈ লৈছোঁ লগত। পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা হ'ল। তাৰপিছতে ৰেড চিলি আধা চামুচ, চাট মছলা আধা চামুচ, জালুকৰ গুড়ি আধা চামুচ আৰু এইটো বাটাৰ 1 চামুচ লৈ লৈছোঁ। এতিয়া আহক আমি বনাওঁ গোমধান। কেৰাহীখন গৰম হৈ গ'লত বাটাৰ 1 চামুচ ইয়াত দি দিলোঁ। বাটাৰটো গলি হৈ গ'ল। এতিয়া পিঁয়াজখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে অলপ টাইম ভাজি থাকিম। ইয়াত পিঁয়াজখিনি ৰঙচুৱা পৰিলে এতিয়া গোমধানটো ইয়াত দি দিম। পিঁয়াজ আৰু গোমধানখিনি অলপ ইয়াত ভাজি লোৱাৰ পিছতে মই ইয়াত মছলাখিনি দি দিছোঁ। এতিয়া গোমধানখিনি 5 মিনিটমান ভাজিম গেছটো স্লিমত ৰাখি লৈ। গোমধানটো বইল কৰোঁতে নিমখটো অলপ কম হ'ল, সেইবাবে মই পৰিমাণ অনুযায়ী আকৌ অকণমান দি লৈছোঁ। তাৰপিছত এনেদৰে মিলাই দিছোঁ গোমধানখিনিৰ লগত। এনেদৰে গোমধানখিনি 5 মিনিট ভজা হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন এবাৰ।